দেই তোমাৰ অহাৰ উদ্দেশ্য কি আছিলে নন্দৰ ঘৰত বোলে পুত্ৰ সন্তান জন্ম লৈছে তাকে তেখেতকে দৰ্শন কৰিম বুলি আহিলো আৰু যদি দৰ্শন কৰিবা কেলে নকৰিবা গোটেই গকুলৰ গোৱালি খবে আমাৰ পোনাকনক দৰ্শন কৰি গৈছে তুমিও দৰ্শন কৰিবা তুমি খন্তেক সময় ইয়াতে অপেক্ষা কৰা মই এতিয়া ৰাণী আইদেউৰ লগত পুত্ৰ সন্তানক তোমাক দৰ্শন কৰাই দিম ৰবা দেই মই আহি আছো ৰাণী আইদেউক খবৰটো দিছো আহোঁ কথা এটা কওঁ বেয়া পাবা নেকি নাই নাপাওঁ নোপোৱাতো কৈ দিওঁ তেনেহ'লে কওঁনে কওক কি জানা তুমি মোৰ জীৱনৰ ভেদাইলতাৰ জোৰ তুমি মোৰ জীৱনৰ ভেদাইলতাৰ জোৰ তোমাক নাপালে মই কৰিম গণ্ডগোল তুমি খন্তেক সময় ইয়াতে ৰোৱা দেই মই ৰাণী আইদেউক পঠিয়াইছো সন্তান